তো হেল্ল' বন্ধু বান্ধৱীসকল আপোনালোকৰ কি খবৰ নিশ্চয় ভালে আছে তো তাকেই কামনা কৰোঁ আপোনালোকে যাতে ভালে ভালে থাকে সেয়াই কামনা কৰোঁ তো ৰাতিপুৱাই মানে মই একদম ৰেডি হ'লোঁ একদম মানে গা পা ধুই মানে আৰু বহুত গৰম বহুত দিছে ইয়াৰ কাৰণে গা পা ধুই মানে এটা লাল চোলা পিন্ধি ল'লোঁ আৰু এটা কালা হাফ পেণ্ট তো এতিয়া মানে অলপমান মাল আছে এইটো পেকটো টানি কিনে খাই কিনে তো অলপমান কামলৈ যাম ঠিক আছে তো আপোনালোকে ভিডিঅ'টো চাই থাকক এইটো ৰয়েল ষ্টেক হয় এইটো দেখিছে এইটো ৰয়েল ষ্টেক হয় এইটো দেখা পাইছে তো এইটো ৰয়েল ষ্টেক এতিয়া খাই মানে অকণমান বেছি নহয় এটা সৰু পেক খাম তো এতিয়া মই মানে পাকঘৰত আছোঁ বৰ্তমান ঠিক আছে তো অকণমান কাম আহিছিল গতিকে কাম নকৰোঁ আৰু আপোনালোকক জনাম মই কি কাম কৰোঁ কি কাম নকৰোঁ ঠিক আছে তো জনাই থাকিম আপোনালোকক আৰু ভিডিঅ'টো আপোনালোকে চাই কিনে ছাবস্ক্ৰাইব কৰি দিব আৰু অলপ আগুৱাই নিব ঠিক আছে আৰু যাতে আপোনালোকক আগত ভাল ভিডিঅ' দেখাব পাৰোঁ ঠিক আছে তো এতিয়া আমাৰ মানুহকেইটা কি কৰি আছে তাকে দেখাম ঠিক আছে তো চাই থাকিব আপোনালোকে ভিডিঅ'টো তো এতিয়া আমি দেখাম এতিয়া মই বাহিৰত আহিছোঁ এতিয়া আমাৰ মালিকিনী একদম মানে ভাত খাই আছে তো পূৰা ঠেচাই ভাত খাই আছে মজা এংকা খাই আছে তো মানে একদম মজা আৰু এগা ৰাখি আমাৰ চলাবিন তো এদি আছে আমাৰ পেহা একদম কাপোৰ কানি ধুই আছে একদম মানে চিকচিকা একদম মানে চাফাই তাৰ মানে একদম পূৰা চাফাই আৰু মানে বিৰাট পৰিষ্কাৰ তো এয়া আমাৰ পেহাৰ ঘৰ আৰু ৰাহুল এয়া চাওক ৰাহুল কি কৰি আছে কিহেৰে ইমান ৱেটিং ৰে তই কাৰ লগত ইমান বিজি পূৰা মোবাইলত ব্যস্ত বাপৰে বাপ দে ঠিকে আছে বঢ়িয়া এনেকৈ ব্যস্তত থাকিব লাগে এলা মোটামুটি 12টামান বাজিল চাৰা দিনটা এনেকৈ আছে তো গাইছ এতিয়া আহিছোঁ আমি ৰাহুলৰ ঘৰত একদম এনজয় পূৰা তামাম তো ৰাহুল কি কৰি আছে যে চাওক বৰ্তমান এতিয়া উঠা নাই মানে কি ক'ম আৰু ভাই একদম মানে আলচিয়া মানুহ এটা দেখাই আছোঁ মোৰ ক'ত গ'ল তো এয়া মানে পূৰা ৰাহুলৰ ঘৰত আহিছোঁ এয়া ৰাহুলক চাওক এয়া মানে এনি টাইম বিজি বাপুৰে কি বা বিজি কাক বা একবাৰ ফোন কৰি থাকে ৱা এয়া চাওক মানে একদম মানে ৰুৱাবাৰীৰ মানে লুকছ লৈ পূৰা একদম মানে এই যে পেলা বান্ধি আছে তো এয়া কাম কৰি আছে পূৰা ৰ'দত আৰু এয়া বিধান আমাৰে খেতি তো মানে ইয়াক অলপ কাম লগাই দিছোঁ ঠিক আছে তো ইয়াক মানে 1000 টকা 2000 টকা একদিনতে ঠিক আছে তো এয়া আমি মানে ৰাহুলৰ ঘৰত আহিছোঁ ৰাহুলৰ ঘৰটো দেখাইছোঁ এয়া ৰাহুলৰ ঘৰ এ চাওক এয়া ৰাহুল মানে অলপ বকি আছে মানে অলপমান হাবব্ৰেন সেইকাৰণে মানুহ এটা মানে 6 পেক থকা মানুহ না জিম থিম কৰে এয়া চাওক তো এতিয়া মানে আজি আমি ঘূৰিব যাম ঠিক আছে তো চাই থাকক আপোনালোকে ভিডিঅ'টো মানে একদম আজি ধামাকা হ'ব ভিডিঅ'টো একদম ধামাকা হ'ব আৰু মোৰ গাড়ী ঠাড়ী লৈ আহিছোঁ এয়া চাওক এয়া আমাৰ গাড়ী ঠাড়ী এইখন মোৰ হ'ল পালচাৰ 150 পালচাৰ ঠিক আছে এয়া চাওক তো আজি ৰাহুলক মানে একে ভিডিঅ'ত একদম দেখাই আছোঁ আৰু মানে ধামাকা হৈ আছে ভিডিঅ'খন আজি মানে একদম এনজয় আৰু এতিয়া মানে ৰাহুলৰ একদম পাকঘৰ আছিল পাকঘৰ কিটচেন ৰুম আছিল তো বৰ্তমান একদম মানে ষ্ট'ৰ ৰুম হৈ গৈছে মালেৰ বটল চাইকেল খৰি চৰি থব আছে মানে কি লাগে চব আছে আৰু ইফালে নতুন ঘৰ এয়া ৰাহুল তো ভিডিঅ'টো চাই থাকক এণ্ড টক তো এতিয়া মানে ৰাহুল উঠি গ'ল এ চাওক বহুত লাজুকা কৰে বহুত লাজ পায় মানে এনেকুৱা লাজ পায় কি ক'ম ভাই দুখেৰ কথা তো এই ভিডিঅ'টো যোনে চাই আছা ঠিক আছে ইয়াক কমেণ্ট কৰিবচোন ইমান লাজুকা মানুহ থাকে নেকি ক'ৰবাত মানে কি ক'ম আৰু দুখেৰ কপাল তো এতিয়া আমি যাই আছোঁ একদম মানে গাড়ী ঠাড়ী ৰেডি ঠিক আছে এতিয়া আমি মানে বহুত এটা অন্য ঠাইলৈ যাম আপোনালোকক ভিউ লোকেশ্যন দেখাই আছোঁ ক'ত যাম ঠিক আছে তো চাই থাকক ভিডিঅ'টো তো এতিয়া মানে একদম অলপ চামাই গ'ল ঠিক আছে নিশ্চয় কিমান গৰম মানে একদম গৰমত থাকিব পৰা নাই আৰু তাতে একে লাল চলা উফ মাই গড তো এতিয়া আছোঁ মানে গাছৰ তলত একদম মানে বহুত ভাল লাগিছে একদম কাঠৰ গাছৰ তলত আছোঁ কাঠল গছ ঠিক আছে কাঠল গছ আছে কাঠৰ গছৰ তলত আছোঁ তো অকণমান ভাল লাগিছে মানে বহুত ৰ'দ দিছে তো এতিয়া বৰ্তমান মানে অলপ জিৰণি ল'লোঁ তো এতিয়া পেহাৰ ঘৰত যাম ঠিক আছে পেহাৰ ঘৰৰ পৰা মই আকৌ মানে বেলেগ ঠাইলৈ যাম তো আপোনালোক দেখাই আছোঁ এতিয়া পেহাৰ ঘৰ ঠিক আছে এয়া ইহঁতৰ বাৰী তো ইহঁতৰ কোনো মানুহ নাই
বাপেকটো আৰু দুটা ল'ৰা আছে ঠিক আছে। তো বৰ্তমান মই মানে গাড়ীখন ইয়াতে থৈ গৈছিলোঁ অলপ ফুৰিবৰ কাৰণে ঠিক আছে। তো এতিয়া মানে আহিলোঁ, ঘূৰি পাকি আহিলোঁ, মানে এতিয়া মানে একদম যাম, আপোনালোকে চাই থাকক ভিডিঅ'টো। তো সকলোকে চাব আৰু এতিয়া মানে অন্য ঠাইলৈ যাম। তো আপোনালোকক দেখাই আছোঁ, ভিডিঅ'টো চাই থাকিব ঠিক আছে। তো যিমান পাৰে আপোনালোকে ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব আৰু লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'বিলাক ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে। তেহে মই অলপ আগলৈ যাম ঠিক আছে। তো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব, ভিডিঅ'টো চাই আপোনালোকে ভিডিঅ'টো চালে ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰি দিওঁতে একো নাযায় দেই, খালি ক্লিক কৰি দিলেই হ'ল। ঘণ্টি বুটামটো যদি দাবাব মন নাই, মানে টিপিব মন নাই, ঘণ্টি বুটামটো টিপিব নালাগে, কিন্তু ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে ঠিক আছে। এইটোৱে আৰু আপোনালোকৰ মাজত মোৰ এইটোৱেই প্ৰাৰ্থনা, আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক। তো এতিয়া গাড়ীখন ষ্টাৰ্ট দিম। তো এতিয়া গাড়ীখনৰ লগত আহিলোঁ। তো এতিয়া গাড়ীখন ষ্টাৰ্ট দিম, আপোনালোকক দেখাই আছোঁ। যাওক, আৰম্ভ চলক বলক। তো ফাইনেলি অকণমান আহি গ'লোঁ, আহি কিনে এতিয়া দোকানত আহিলোঁ। দোকানত কিবা এটা বস্তু লওঁ ঠিক আছে। তো বস্তু ক'ত গ'ল মানুহবিলাক, পুৰা এটা বস্তু লাই লওঁ। তো দেখাই আছোঁ আপোনাক। তো এতিয়াও আপোনালোকক মানে কিছু দেখুৱাব নোৱাৰিলোঁ ঠিক আছে। তো মানে অলপ মহত কমাই আছে। তো আপোনালোকক কিছু দেখুৱাব নোৱাৰিলোঁ, তো মানে মই ফুৰিব যোৱা নহ'ল, তো অলপ প্ৰব্লেম আহি গ'ল। তো আপোনালোকক আজি এইখিনিতে সমাপ্ত কৰিলোঁ। আপোনালোকক নেক্সট মানে কিছুদিন পিছত দেখাম আপোনালোকে আশাত আছে ঠিক আছে। মই আশাত মানে আশা নতৰাওঁ আপোনালোকৰ ঠিক আছে। আপোনালোকক মই দেখাম বুলি কৈছোঁ, দেখাম। তো আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু ছাবস্ক্ৰাইব কৰি দিয়ক প্লিজ আপোনালোকে।